জনাই আছোঁ যোৱা 4 মে তাৰিখে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ চৰকাৰী বাসভৱনত আমাৰ বিজেপিৰ আটাইবোৰ MCLA মোক আমন্ত্ৰণ জনাইছিলে। তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মন্ত্ৰী অশোক সিংগল ডাঙৰীয়া আছিল। তাত আমি আটাইকেইজন আমি 17জন MCLA EM টোটেল আমাৰ বিজেপিৰ। তাৰ ভিতৰত অভিৰাম মহানায়কৰ কিবা অসুবিধাৰ কাৰণে তেখেত আহিব পৰা নাই, আমাৰ লগত যোগাযোগ কৰি আছে। আজিও যোগাযোগ হৈছে অভিৰাম মহানায়কৰ লগত, তেখেতে আছে, কোনো কথা ইয়াত মানে সন্দেহ নাই। অভিৰাম মহানায়ক সিদিনা আহিব পৰা নাই আমাক জনাইছিলে। এই ক্ষেত্ৰত এজন আমাৰ MCLA ভৱেন বৰক আমি কণ্টেক্ট কৰিব পৰা নাই, মই অন্ততঃ কণ্টেক্ট কৰিব পৰা নাই। তেখেতৰ কথাটো মই ক'ব নোৱাৰোঁ। একমাত্ৰ ভৱেন বৰৰ কথাটো মই ব্ৰেকেটত ৰাখি পেলাই বাকী আমাৰ যি 16জন আছে, আমাৰ 14জন ইলেক্টেড আৰু 13জন নমিনেটেড, 17জন। এই যে আমি 17জন আছোঁ, 17জনৰ এজন মাত্ৰ ভৱেন বৰৰ কথাটো মই আজি ক'ব নোৱাৰোঁ। তেখেতক মই কোৱা নাই, ক'ব নোৱাৰোঁ। তেখেত আমাক এৰি গুচি গৈছে বা আমাক সমৰ্থন কৰা নাই, হাগ্ৰামা মহিলাৰে সমৰ্থন কৰিছে, এইটো কথা ক'ব নোৱাৰোঁ। তেখেতৰ কথাটো মই বিশেষ নকওঁ। বাকী যে 16জন একেলগে আমি আছোঁ। প্ৰমোদ বড়ো আমাৰ চিফ, আমি UPPL বিজেপি গণ সুৰক্ষা পাৰ্টি একেলগে চৰকাৰ কৰিম, এয়া আমাৰ দৃঢ় সংকল্প। আমি যোৱা 4 মে তাৰিখে আটাই একেলগে গুৱাহাটীত বহিছিলোঁ। আপোনালোকে যদি বিশ্বাস নকৰে, অহাকালি কোনোবা যদি আমাক মাতি দিয়ে, আমি অহাকালি এই 17জন একেলগে বহি যাম। হাগ্ৰামা মহিলাৰে বা কোনোবাই কৈছে যে আমাৰ 4জন, UPPLৰ 5জন তেওঁলোক সহযোগ কৰিছে। তেওঁলোকে একেলগে বহুৱাই পেলাই সংবাদমেল দিব নোৱাৰে কিয়? হাগ্ৰামা মহিলা ডাঙৰীয়াই বা BPF দলৰ নেতাসকলে এই যে তেওঁলোকে কৈছে মেজৰিটি পাইছোঁ, সেই মেজৰিটি সদস্যসকলক লৈ পেলাই তেওঁলোকে একগোটে এনেকৈ বহি পেলাই সংবাদমেল এটা দিব পাৰে দেখোন, কিয় নোৱাৰে? এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক অসত্য কথা কৈ আমাৰ পৰিৱেশটো আচলতে অলপ বেলেগ ফালে লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। এয়া আমাৰ উন্নয়ন, আমাৰ শান্তিত, আমাৰ আগন্তুক দিনৰ যি পৰিকল্পনা ৰাইজক লৈ, সেয়াত আমাক হেঙাৰ স্বৰূপে তেওঁলোকে এয়া এটা মানে পন্থা লৈছে। হ'ব সাংবাদিক বন্ধু মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱা মই প্ৰতিদিন টাইম নামৰ যিটো নিউজ চেনেল, তাত দেখা পালোঁ যে আমাৰ BTR চৰকাৰৰ এটা যি চৰকাৰৰ যিটো এটা বাতৰি পৰিৱেশন হৈ আছে কিছুদিন ধৰি, চৰকাৰ ভাঙন হ'ব, কিবা হ'ব, সেই পৰিপ্ৰেক্ষিতত আজি এনেকুৱা বাতৰি এটা পৰিৱেশন কৰিলে প্ৰতিদিন টাইমে, য'ত তেওঁলোকে উল্লেখ কৰিলে MCLA ৰাজীৱ ব্ৰহ্ম, ভৱেন বড়ো, বিজিত গৌৰা নাৰ্জাৰী আৰু মই, আমি 4জনে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত আমি বৈঠক কৰিছোঁ চৰকাৰ ভঙা পাতলৈ। এই বাতৰিটো দেখা পোৱাৰ লগে লগে মই অস্বস্তিবোধ কৰিছোঁ, হজম কৰিব পৰা নাই। বিষয়টো মই আমাৰ কিছু জ্যেষ্ঠ কাৰ্যকৰ্তা জনালোঁ BJP দলৰ, যিহেতু মই BJP দলৰ এজন কৰ্মী। তেওঁলোকেও এই ক্ষেত্ৰত এই বাতৰিবোৰ যিটো প্ৰকাশ পালে, সেই ক্ষেত্ৰত তেওঁলোকেও খুব মানে খেদ প্ৰকাশ কৰিছে। আৰু সকলোৱে জানে যে মই অন্ততঃ BPFক সমৰ্থন কৰাৰ কথাই নাই। BPF ত্যাগ কৰি মই কেতিয়াবা আহিছোঁ, এজন EM হিচাপে দায়িত্ব পালন কৰিছোঁ। এতিয়া আকৌ BPFক সমৰ্থন কৰাৰ কোনো প্ৰশ্ন নাই। এটা কথা আপোনালোকে চাব যে বৰ্তমান BTD চৰকাৰত আমাৰ BJP দল সংখ্যাগৰিষ্ঠ দল। গতিকে BJP দল যিহেতু সংখ্যাগৰিষ্ঠ দল, সংখ্যালঘিষ্ঠ BPF দলৰ লগত আমি যোৱাৰ কোনো প্ৰশ্ন নাই। BPF দলে আমাক মাতিব, BPF দল সংখ্যালঘিষ্ঠ দল এটিয়ে আমাৰ সংখ্যাগৰিষ্ঠ দলৰ কোনোবা EM MCLAক আমন্ত্ৰণ জনাই চৰকাৰ ভঙাপাতা কৰিব, এই কথাটো সম্পূৰ্ণ ভ্ৰান্ত, অবাস্তৱ কথা। ৰাইজৰ মাজত এক বিভ্ৰান্তি পৰিৱেশৰ সৃষ্টি কৰি ৰাইজক এটা ভুল পথে পৰিচালনা কৰাৰ এক ব্যৰ্থ চেষ্টা তেওঁলোকৰ। আমাৰ চৰকাৰ স্থিৰভাৱে চলি আছে। প্ৰমোদ বড়োদেৱৰ নেতৃত্বত UPPL, BJP, GSP আমি একেলগে চৰকাৰ চলাই আছোঁ। আজি 1.5 বছৰ চৰকাৰ খুব ভালভাৱে আমি পাৰ কৰিলোঁ। এতিয়া আমাৰ স্থিৰ চৰকাৰখনক অস্থিৰ কৰাৰ এক ব্যৰ্থ পৰিকল্পনা, ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰমূলকভাৱে আজি কোনোবাই প্ৰতিদিন টাইমত মোৰ নামটো আনিলে। মই এটা অনুৰোধ কৰিম সংবাদ মাধ্যমক, প্ৰতিদিন টাইমৰ দৰে এটি গুৰুত্বপূৰ্ণ নিউজ চেনেলে এনেকুৱা ধৰণৰ অবাস্তৱ মুখৰোচক বাতৰি পৰিৱেশন কৰাটো শোভা নাপায়। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ তেওঁলোকে প্ৰমাণ কৰি দিব লাগে। মই প্ৰত্যাহ্বান জনাইছোঁ, যদি মই হাগ্ৰামা মহিলাৰ লগত যদি বৈঠক কৰিছোঁ, তেওঁলোকে ফুটেজ দিয়ক, তেওঁলোকে প্ৰমাণ দিয়ক, মই প্ৰত্যাহ্বান জনাইছোঁ। গতিকে আমি ৰাজনীতি কৰি আছোঁ ৰাইজৰ বাবে, নিজৰ বাবে নহয়। চৰকাৰ ভাঙোন পাতন কৰি নিজৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিম, সেয়া তথাপিও হ'ব নোৱাৰে, আৰু BJP দলৰ এইটো নীতি নহয়। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ সকলো আমাৰ দলৰ
কৰ্তা আমাৰ চৰকাৰৰ আমি শাসকীয় দলৰ MCLA EM শ্ৰদ্ধাৰ চিফ ডাঙৰীয়া সকলো আমি একেলগে যে আছোঁ একেলগে আমি একেলগে থাকিম সেয়া আপোনালোকৰ জৰিয়তে অৱগত কৰালোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা বাতৰি কোনো মানে পৰিৱেশন নকৰে মই আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত সঁচা কথা ক'ব গ'লে কিছুমান চেনেলে এই ৰাজনৈতিক বাতাবৰণ যিটো হৈছে তাক মুক্ৰচক হিচাপে কিছুমান বাতৰি পৰিৱেশনে নিজৰ TRP বৃদ্ধি কৰাৰ কাৰণে প্ৰয়াস কৰি আছে আচলতে শোভা নাপায় চৰকাৰ এখন স্থিৰভাৱে চলি আছে সংবাদ মাধ্যমো ভালকৈ বিশ্লেষণ কৰি চাওক এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত এক মানে কনফিউজ এক বিভ্ৰান্তি কৰাটো ভাল কথা নহয় গতিকে এই বাতৰিটোৱে মোক খুব দুখিত কৰিছে তাৰ কাৰণে প্ৰতিক্ৰিয়া হিচাপে মই মোৰ স্পষ্টীকৰণ হিচাপে আজি আপোনালোকৰ ওচৰত এইখিনি কথা অৱগত কৰালোঁ আমি সংখ্যাগৰিষ্ঠ দল BJP দল আৰু আমি BJP গণশক্তি পৰিষদে আমি গণসুৰক্ষা পাৰ্টিৰ দলে আমি তিনিওটা দলে আমি অহা আমাৰ যি 3.5 বছৰ কাৰ্যকাল আছে আমি ভালকৈ চলাই যাম আমাৰ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত আমি ভালকৈ একেবাৰে শক্তিশালীভাৱে ৰাইজৰ লৈ আমি এই আগন্তুক দিন আমি পাৰ কৰিম ইয়াত কোনো মানুহ কোনো ব্যক্তিয়ে আমাক বিচলিত কৰি কোনোবা হাগ্ৰামা মহিলাৰীক চিপ পতাৰ কাৰণে BTRৰ চিপ পুনৰবাৰ আকৌ চিপ বনোৱাৰ কাৰণে যি পৰিকল্পনা কৰি আছে বা ষড়যন্ত্ৰমূলক কিছুমান ব্যৱস্থা কৰিছে কেতিয়াও সেয়া বাস্তৱ নহয় কেতিয়াও এয়া সঠিক মানে কি কয় কাৰ্যকৰী নহয় এয়া আমি একেবাৰে দৃঢ়তাৰে ক'ব পাৰোঁ আপোনালোকৰ ওচৰত সংবাদ বিদ্ৰোহ হ'লে আপোনালোকে গম পালে হয় ক'ত দেখা পাইছে কোনোবা MCLA কৈছে নেকি সংবাদ মাধ্যমৰ সন্মুখত কোনোবা বিদ্ৰোহ প্ৰকাশ কৰিছে নেকি ৰাইজৰ মাজত গৈ পেলাই কোনোবা সভা সমিতিত কৈছে নেকি কোনোবা MCLA EMA যে আমি চৰকাৰৰ লগত নাথাকোঁ এইবোৰ একাংশ ব্যক্তি BPFৰ নেতা BPFৰ কিছু সমৰ্থক আৰু একাংশ সংবাদ মাধ্যম আপোনালোকে বেয়া নাপাব একাংশ সংবাদ মাধ্যমে ইয়াক মানে ৰহণ দি পেলাই এটা পৰিৱেশ অস্থিৰ কৰাৰ প্ৰয়াস কৰা হৈছে नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SSC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360